40 বছৰ বয়সতো ছালখন ধুনীয়া কৰি ৰাখিব বিচাৰে নেকি? যদি বিচাৰে এই 5টা খাদ্য খাওক। যেতিয়া আপোনাৰ বয়স 40 বছৰ হ'ব, তেতিয়াই আপোনাৰ ছাল পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব। বয়স বৃদ্ধিৰ লগে লগে ছালৰ স্থিতিস্থাপকতা কমি যায় আৰু বলিৰেখা দেখা দিবলৈ আৰম্ভ কৰে। কিন্তু সঠিক খাদ্য আৰু জীৱনশৈলীৰ দ্বাৰা আপোনাৰ ছালখনক উজ্জ্বল কৰিব পাৰে। 5টা খাদ্যৰ বিষয়ে আপুনি জানি লওক। জামুকত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছালখনক ফুৰিৰ পৰা ৰক্ষা কৰে আৰু কলাজেন উৎপাদনত সহায় কৰে। কলাজেনে ছালৰ স্থিতিস্থাপকতা বজাই ৰাখে, যাৰ ফলত ছালখন ধুনীয়া হয়। সালমন আৰু টুনাৰ দৰে চৰ্বিযুক্ত মাছত ওমেগা-3 ফেটি এচিডৰ সমৃদ্ধ উৎস, যিয়ে আপোনাৰ ছালখনক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে আৰু ইয়াক জলসিঞ্চিত কৰি ৰাখে। এই ফেটি এচিডে ছালৰ প্ৰদাহ কমায় আৰু প্ৰাকৃতিক তেলৰ ভাৰসাম্য ৰক্ষা কৰে। আপোনাৰ ছালখন কোমল আৰু জিলিকি থাকে আৰু বলিৰেখা কম দেখা যায়। শাকত ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন কেৰ দৰে পুষ্টিকৰ লগতে আইৰণ আৰু ফলেট থাকে, যিয়ে আপোনাৰ ছালখনক উজ্জ্বল কৰি ৰাখে। এয়ে ছালৰ কোষৰ উৎপাদনত সহায় কৰে। ভিটামিন চিয়ে কলাজেন সহায় কৰে। বিলাহীত অক্সিডেণ্ট থাকে, গঠনত সহায় কৰে। বিলাহীত লাইকোপিন নামৰ যিয়ে ছালখনৰ ৰ'দৰ ইউভি ৰশ্মিৰ পৰা ৰক্ষা কৰে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, প্ৰথমে আপুনি পেজটো লাইক কৰিবলৈ নাপাহৰিব।